বৰ্তমান কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। ফ্ৰেণ্ডসকল, আজি মই বৰালি মাছেৰে ঔমৰা টেঙাৰ সৈতে মাছৰ জোল বনাবলৈ লৈছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবচোন। আৰু ফ্ৰেণ্ডসকল, মোৰ যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পায় তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু বেল আইকনটোও দবাই দিব, যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পুনৰ পাই থাকে। ফ্ৰেণ্ডসকল, ইয়াতে আধা কেজি চাইজৰ বৰালি মাছ এটা ভালদৰে ধুই পখালি কাটি বাছি লোৱা হৈছে। আৰু নিমখ দি ভালকৈ ধুই ল'ব লাগিব আমি। দেখিলেনে? কাটি বাছি ভালকৈ নিমখ দি ধুই পখালি ইয়াতে হালধি সানি লোৱা হৈছে। ইতিমধ্যে মাছ ফ্ৰাই কৰিবলৈ তেলো দি দিয়া হৈছে আৰু তেল ইতিমধ্যে গৰম হ'লে আৰু মাছখিনিও ইয়াতে গৰম তেলত ঢালি দিয়া হৈছে। বৰ বেছি ফ্ৰাই কৰিব নালাগে, আমি সেইখিনি হাফ ফ্ৰাই কৰি দিম। আৰু এইফালে আমি ঔমৰা টেঙাকেইটাও বইল কৰি ল'ব লাগিব। ইয়াতে আমি অলপ পানী এড কৰি দিম কুকাৰত। আৰু ইয়াতে মই অলপ নিমখো এড কৰি দিছোঁ। ইয়াতে এতিয়া আমি ঢাকন মাৰি পিনি ইয়াতে আমি 10ৰ পৰা 15 মিনিট আমি ইয়াত সিজিবলৈ দিম। প্ৰায় এটামান চিটি মাৰিলেই হৈ যাব। ইতিমধ্যে আমাৰ অমৰা টেঙা বইল কৰা হৈয়ে গৈছে। দেখিছেনে ফ্ৰেণ্ডসকল? আৰু একেবাৰে এইখিনি দেখিলেনে? চফ্ট হৈ গ'ল, ভালকৈ ধুনীয়াকৈ সিজিলে। এতিয়া আমি এইখিনি ভালদৰে এনেকৈ পিটিকি ল'ব লাগিব। ভালকৈ, তেতিয়া মাংসবোৰ ওলাই পৰিব অমৰাৰ পৰা। আৰু ইয়াতে মই কেঁচা জলকীয়া কেইটামান কাটি লৈছোঁ। তাৰ পৰা পাঁচফোৰণ কেইটামানো লৈ লৈছোঁ, আদা নহৰু পেষ্ট। আৰু ইয়াতে ফ্ৰাই মাছ পিছো মই ৰেডি কৰি লৈছোঁ। আৰু এয়া অমৰা বইল জোল। এতিয়া ফ্ৰেণ্ডসকল চাওঁ আহকচোন। আৰু ইয়াতে মই অলপ হালধিও লৈ লৈছোঁ। আহকচোন এতিয়া। এইখিনি আমাৰ অমৰা জোলখিনি আমি ভালদৰে ৰেডি কৰি লৈছোঁ। আৰু এতিয়া মাছ ফ্ৰাই তেলতে আমি আদা নহৰু পেষ্টটো ইয়াতে আমি ভাজি ল'ব লাগিব। ইতিমধ্যে আদা নহৰু পেষ্টটো সিজিছেই আৰু ইয়াতে আমি কাটি থোৱা জলকীয়া কেইটাও ইয়াতে আমি এড কৰি দিছোঁ। আপোনালোকে কিমান জ্বলা খায় তাৰ পৰিমাণত দি ল'ব। আৰু ইয়াতে মই ৰেডি কৰি থোৱা অমৰা জোলখিনিও ইয়াতে মই মিক্স কৰি দিছোঁ। এতিয়া আপোনালোকে এনেকৈ মিক্স কৰি দিব। ফ্ৰেণ্ডসকল, এই ৰেচিপিটো কিন্তু খাবলৈ বিৰাট টেষ্টি হয়। আপোনালোকে নিশ্চয় এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন, যদি ভাল পায় মোৰ ভিডিঅ'টো চাই। ইতিমধ্যে আমাৰ অমৰা জোল উতলিয়ে গৈছে। ইয়াতে আমি এতিয়া ফ্ৰাই কৰি থোৱা মাছ কেইপিচো এড কৰি দিম। দেখিছেনে ফ্ৰেণ্ডসকল? এতিয়া আমি অলপ ইয়াক উতলিবলৈ দিম ভালকৈ। ভালদৰে মিক্স কৰি দিব। দেখিছেনে ফ্ৰেণ্ডসকল? ইতিমধ্যে উতল আহিয়ে গৈছে। এতিয়া আমি ইয়াতে অলপ সিজিবলৈ দিম। দেখিছেনে কিমান গ্ৰেভি বঢ়িয়া হৈছে? এতিয়া আমি ইয়াতে জালুক পাঁচফোৰণ কেইটাও ইয়াতে মিক্স কৰি দিছোঁ। আৰু কাটি থোৱা ধনিয়াকেইটাও ইয়াতে আমি এড কৰি দিছোঁ। কিমান বঢ়িয়া হৈছে ফ্ৰেণ্ডসকল, দেখিছেনে কালাৰটো?
একেবাৰে দেখি লোভ লোভ লগা নাইনে? ফ্ৰেণ্ডসকল, আপোনালোকে নিশ্চয় এবাৰ এনেকৈ ট্ৰাই কৰি চাবচোন। এইটো বিৰাটেই টেষ্টি ৰেচিপি হয়। দেখিলেনে কিমান বঢ়িয়া হৈছে।